আজিৰ এই ভিডিঅ'টিত আৰ্ট এণ্ড ইটস ষ্ট্ৰাকচাৰ অৰ্থাৎ পৃথিৱী আৰু ইয়াৰ গঠনৰ ৰিলেটেড কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম গতিকে ভিডিঅ'টো মনোযোগেৰে তোমালোকে চাই থাকিবা আৰু এই কুৱেশ্যন কেইটা তোমালোকৰ বাবে সেবা এনচিইআৰটি এছচিইআৰটি ঠিক আছে আদিৰ দৰে যিবিলাক কিতাপ আছে ক্লাছ 6 ৰ পৰা 10 লৈকে সেই কিতাপসমূহৰ পৰা অনা হৈছে আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰটো আহিছিল গতিকে ভিডিঅ'টো তোমালোকে মনোযোগেৰে শেষলৈকে চাই যাবা যদি তোমালোকে ভিডিঅ'টো চাই ভাল পোৱা বা উপকৃত হৈছো বুলি ভাবা ভিডিঅ'টো এটা লাইক কৰি দিবা লগতে কমেন্ট সেকশনত তোমালোকে আমাক জনাবলে নাপাহৰিবা যে ভিডিঅ'টো চাই কেনে পালা এতিয়া ফাৰ্স্ট কুৱেশ্যনটো আমি চাও আহা ফাৰ্স্ট কুৱেশ্যনটো কি আছিল চোৱা কুৱেশ্যনটো আছিল চোৱা what is the name of the Earth's family in space অৰ্থাৎ মহাকাশত পৃথিৱীৰ পৰিয়ালটোৰ নাম কি অপচন নম্বৰ এ মিল্কি ৱে অৰ্থাৎ হাতীপতি অপচন বি সোলাৰ সিস্টেম অৰ্থাৎ সৌৰজগত অপচন নম্বৰ সি ইউনিভাৰ্স অৰ্থাৎ বিশ্ব ব্ৰহ্মাণ্ড আৰু অপচন নম্বৰ ডি আছিল কনস্টেলেশন অৰ্থাৎ তাৰাকা ৰাজ্য আমাৰ কি হৈছে চোৱা মহাকাশত পৃথিৱীৰ যেটো পৰিয়াল আছে পৰিয়ালটোৰ নামনো কি ঠিক আছে এটা পৃথিৱীৰ পৰিয়াল বুলিলে মহাকাশত থকা গোটেইবোৰ বস্তুক বুজায় ঠিক আছে ওদিকে সেই পৰিয়ালটোৰ এটা নাম আছে ঠিক আছে সেই পৰিয়ালটোৰ নাম কি হয় হে আমাক খুদিছে ওদিকে অপচন বিলাক চোৱা আৰু কোনটো অপচন কাৰেক্ট হ'ব তোমালোকে আমাক জনোৱা ঠিক আছে একেবাৰে ইজি কুৱেশ্যন হয় যদি জানা তোমালোকে কমেন্ট কৰাচোন কি হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট আনসাৰ চোৱা আমাৰ কুৱেশ্যন কি হৈছিল যে what is the name of the Earth's family in space অৰ্থাৎ মহাকাশত পৃথিৱীৰ যেটো পৰিয়াল আছে পৰিয়ালটোৰ নাম কি হয় পৃথিৱীৰ পৰিয়ালটোৰ কি বুলি কোৱা হয় সৌৰজগত বুলি কোৱা হয় ঠিক আছে অপচন নম্বৰ বি কাৰেক্ট আনসাৰ হ'ব সোলাৰ সিস্টেম চোৱা The Earth belongs to a family called the solar system where the sun is the head of the family অৰ্থাৎ আমাৰ পৃথিৱীখনৰ এটা কি আছে পৰিয়াল আছে সেই পৰিয়ালটোৰ নাম কি হয় সৌৰজগত হয় আৰু সূৰ্য হৈছে এই সৌৰজগতৰ মুৰব্বী ঠিক আছে কাৰণ সূৰ্যই কি হয় সকলো শক্তিৰ মূলক্ষ কি হয় সকলো শক্তিৰ মূলক্ষ হৈছে সূৰ্য ঠিক আছে সেই কাৰণে সূৰ্যক কি বুলি কোৱা হয় সৌৰজগতৰ মুৰব্বী বুলি কোৱা হয় এতিয়া কোৱেশ্চন নম্বৰ 2 টো চাও আহা কোৱেশ্চনটো কি আছিল চোৱা which is the only natural satellite of the earth অৰ্থাৎ পৃথিৱীৰ একমাত্ৰ প্ৰাকৃতিক উপগ্ৰহ কোনটো বা পৃথিৱীৰ উপগ্ৰহৰ সংখ্যা কিমান এইটো তোমালোক খুদিব পাৰে কমেন্ট কৰাচোন পৃথিৱীৰ উপগ্ৰহৰ সংখ্যা কিমান তোমালোকে নিশ্চয় জানাই হয়নে পৃথিৱীৰ উপগ্ৰহৰ সংখ্যা কিমান এটাই আছে পৃথিৱীৰ উপগ্ৰহ ঠিক আছে প্ৰাকৃতিক উপগ্ৰহ ন্যাচাৰেল উপগ্ৰহ ঠিক আছে অৰ্থাৎ ন্যাচাৰেল স্যাটেলাইট সেইটোৰ নাম কি হয় সুধিছে অপচন এ আছিল মাৰ্কিউৰি অৰ্থাৎ বুধ অপচন বি ভেনাছ অৰ্থাৎ শুক্ৰ অপচন নম্বৰ সি মুন অৰ্থাৎ চন্দ্ৰ আৰু অপচন নম্বৰ ডি আছিল মাৰ্চ অৰ্থাৎ মংগল এটা কোনটো অপচন কাৰেক্ট হ'ব প্ৰশ্নটো আৰু এবাৰ চোৱা একেবাৰে ইজি কুৱেশ্যন হয় পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ কোনটো হয় প্ৰাকৃতিক উপগ্ৰহ ন্যাচাৰেল স্যাটেলাইট কোনটো হয় চোৱা কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ সি থকাটো ঠিক আছে অপচন সি কাৰেক্ট আনসাৰ হ'ব চন্দ্ৰ পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটো কি হয় চন্দ্ৰ হয় চোৱা The moon is the only natural satellite of the earth that revolves around it অৰ্থাৎ চন্দ্ৰ বা জন্তু হৈছে পৃথিৱীৰ একমাত্ৰ প্ৰাকৃতিক উপগ্ৰহ ঠিক আছে আৰু এই চন্দ্ৰ বা জুনৰ পৰাই আমি ৰাতিৰ ভাগত কি পাও ৰাতিৰ ভাগত যে পোহৰ পাও এই চন্দ্ৰ বা জুনৰ পৰাই পাও আৰু দিনৰ ভাগত কিহৰ পৰা পাও সূৰ্যৰ পৰা আমি পোহৰ পাও এতিয়া কোৱেশ্চন নম্বৰ 3 টো আমি চাও আহা কোৱেশ্চনটো চোৱা ইম্পৰ্টেন্ট কোৱেশ্চন হয় চোৱা what is the path called on which planets revolve around the sun অৰ্থাৎ গ্ৰহবোৰে সূৰ্যক কেন্দ্ৰ কৰি ইয়াৰ চাৰিওফালে পৰিভ্ৰমণ কৰা পথটো কি বোলে গ্ৰহবোৰে সূৰ্যক কেন্দ্ৰ কৰি কি কৰে ইয়াৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থাকে তে এই পৰিভ্ৰমণ কৰা যেটো পথ আছে সেই পথটো কি পথ বুলি কোৱা হয় আমাৰ কুৱেশ্যনটোত খুদিছে এতিয়া আমি অপচন কেইটা চাও আহা অপচন নম্বৰ এ আছিল এক্সিস অৰ্থাৎ মেৰুদণ্ড অপচন নম্বৰ বি কি দিছিল চোৱা অপচন নম্বৰ বি দিছিল অৰবিট অৰ্থাৎ কক্ষপথ অপচন নম্বৰ সি চোৱা অপচন সি দিছিল ইকুৱেটৰ অৰ্থাৎ বিষুৱ ৰেখা আৰু অপচন নম্বৰ ডি দিয়া আছিল লংটিটিউড অৰ্থাৎ দ্ৰাঘিমা ৰেখা এতিয়া কোনটো অপচন কাৰেক্ট হ'ব প্ৰশ্নটো আৰু এবাৰ তোমালোকে চাই লোৱা what is the path called on which planet revolve around the sun গ্ৰহবোৰে সূৰ্যক কেন্দ্ৰ কৰি ইয়াৰ চাৰিওফালে পৰিভ্ৰমণ কৰা পথটো কি বুলি কোৱা হয় এই পথটো কি বুলি কোৱা হয় সেই পথটো কোৱা হয় অৰবিট অৰ্থাৎ কক্ষপথ বুলি কোৱা হয় চোৱা The specific elliptical pathways on which planet revolve around the sun are called orbits অৰ্থাৎ গ্ৰহবোৰে সূৰ্যক আৰু উপগ্ৰহবোৰে নিজ নিজ গ্ৰহক প্ৰদক্ষিণ কৰা পথবোৰ কি বুলি কোৱা হয় অৰবিট অৰ্থাৎ কক্ষপথ বুলি কোৱা হয় এতিয়া আমি নেক্সট কুৱেশ্যনটো চাও হা কুৱেশ্যন নম্বৰ 4 কুৱেশ্যনটো কি আছিল চোৱা in which direction does the earth continuously rotate on its axis অৰ্থাৎ পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত অনবৰতে কোন দিশৰ পৰা কোন দিশলৈ ঘূৰি থাকে আমাক খুদিছে
পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত অনবৰতে কোনটো দিশৰ পৰা কোনটো দিশলৈ ঘূৰি থাকে আমাক সুধিছে হয়নে এতিয়া অপচন কেইটা চাও আহা অপচন নম্বৰ 8 আছিলে ইষ্ট টু ওয়েস্ট পূবৰ পৰা পশ্চিমলৈ অপচন বি নৰ্থ টু সাউথ উত্তৰৰ পৰা দক্ষিণলৈ অপচন সি ওয়েস্ট টু ইষ্ট পশ্চিমৰ পৰা পূবলৈ অপচন নম্বৰ ডি আছিলে সাউথ টু নৰ্থ দক্ষিণৰ পৰা উত্তৰলৈ এতিয়া তোমালোকে যদি জানা আনসাৰটো কমেন্ট কৰা ঠিক আছে কমেন্ট কৰাচোন কি হ'ব এই কোৱেশ্চনৰ কাৰেক্ট আনসাৰ কিমান পৰিছা তোমালোকে নিজকে টেষ্ট কৰা কমেন্ট কৰা আনসাৰটো কি হ'ব কোৱেশ্চনটো ভালদৰে চোৱা অপচন বিলাকো চোৱা আৰু কমেন্ট কৰা পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত অনবৰতে কোন দিশৰ পৰা কোন দিশলৈ ঘূৰি থাকে ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু এই যেটো কোৱেশ্চন আছে এই কোৱেশ্চনটো তোমালোকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰবোৰ চাব পৰা ঠিক আছে এই কোৱেশ্চন পেপাৰত এই কোৱেশ্চনটো অহা দেখিবলৈ পোৱা গৈছিল তোমালোকে কোৱেশ্চন পেপাৰ বিলাক চাই লবা চোৱা কাৰেক্ট যেটো আনসাৰ হেয়া কি হ'ব হেয়া হ'ব অপচন নম্বৰ সি থকাটো পশ্চিমৰ পৰা পূবলৈ ঠিক আছে পৃথিৱীৰ নিজ মেৰুদণ্ডৰ ওপৰত অনবৰতে পশ্চিমৰ পৰা পূব দিশলৈ ঘূৰি থাকে এতিয়া এইখিনি চোৱা এইখিনি ইম্পৰ্টেন্ট হয় The earth rotates on its imaginary axis from west to east, which makes the sun appear to rise in the east. অৰ্থাৎ পৃথিৱীখনে নিজ মেৰুদণ্ডৰ ওপৰত সদায় পশ্চিমৰ পৰা পূবলৈ কি হয় অনবৰতে ঘূৰি থাকে কোনফালৰ পৰা কোনফাললৈ পশ্চিমৰ পৰা পূবলৈ কি হয় অনবৰতে ঘূৰি থাকে এতিয়া চোৱা পৃথিৱীখনে পশ্চিমৰ পৰা পূবলৈ ঘূৰাৰ বাবে আমি সূৰ্যটোক সদায় পূব দিশত উদয় হোৱা আৰু পশ্চিম দিশত মাৰ যোৱা দেখিবলৈ পাওঁ ঠিক আছে আৰু চোৱা এই পৃথিৱীখনে নিজ মেৰুদণ্ডৰ ওপৰত পশ্চিমৰ পৰা পূবলৈ অনবৰতে ঘূৰি থাকে ইয়াৰ বাবে কি হয় আমি কি দেখা পাওঁ আমি সূৰ্যটোক সদায় কোনটো দিশত উদয় হোৱা দেখিবলৈ পাওঁ কোনোবা দিনা আমি পশ্চিম দিশত সূৰ্য উদয় হোৱা দেখিছো জানো নাই দেখা আমি সদায় কোনফালে দেখা পাওঁ পূব দিশত সূৰ্য উদয় হোৱা দেখিবলৈ পাওঁ ইয়াৰ কাৰণ হৈছে এইটোৱে ঠিক আছে আৰু পশ্চিম দিশত কি হয় আমি মাৰ যোৱা দেখিবলৈ পাওঁ এটা নেক্সট কোৱেশ্চন চোৱা কোৱেশ্চন নম্বৰ হৈছে 5 চোৱা Which imaginary line divides the earth into the northern and southern hemispheres? অৰ্থাৎ কোনডাল কাল্পনিক ৰেখাই পৃথিৱীখনক সমানে উত্তৰ আৰু দক্ষিণ গোলাৰ্ধত ভাগ কৰিছে কি কৰিছে চোৱা কোনডাল কাল্পনিক ৰেখাই ঠিক আছে কাল্পনিক ৰেখা মানে কি কল্পনা কৰি লোৱা ৰেখা ঠিক আছে কোনডাল কাল্পনিক ৰেখাই পৃথিৱীখনক সমানে উত্তৰ আৰু দক্ষিণ গোলাৰ্ধত ভাগ কৰিছে আমাক সুধিছে অপচন এ চোৱা ট্ৰপিক অফ ক্যান্সাৰ কৰ্কটক্ৰান্তি অপচন বি প্ৰাইম মেৰিডিয়ান মুখ্য দ্ৰাঘিমা ৰেখা অপচন সি ইকুৱেটৰ অৰ্থাৎ বিষুৱ ৰেখা আৰু অপচন নম্বৰ ডি কি দিয়া আছে এক্সিস অৰ্থাৎ মেৰুদণ্ড দিয়া আছে এতিয়া এইটো কোৱেশ্চনৰ আনসাৰটো তোমালোকে কমেন্ট কৰাই লগতে আৰু এটা কথা তোমালোকে জনোৱাচোন কমেন্ট সেকশনত যে তুমি ঠিক আছে কেতিয়াবা কোৱেশ্চন এনেকৈ দিব পাৰে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰত এই ডিএলএড ৰ পৰীক্ষাত নহয় ঠিক আছে এডিআৰ পেপাৰত আহিছিল এই কোৱেশ্চনটো যে তুমি কোনটো গোলাৰ্ধৰ বাসিন্দা ঠিক আছে তুমি কোনটো গোলাৰ্ধৰ বাসিন্দা এনেকৈ কোৱেশ্চন এটা আহিছিল ঠিক আছে ওদিকে উত্তৰ গোলাৰ্ধত নে দক্ষিণ গোলাৰ্ধত কোনটো গোলাৰ্ধত আমি বসবাস কৰো মানুহবোৰে তোমালোকে জানানে কোনটো গোলাৰ্ধত বসবাস কৰো আমি উত্তৰ গোলাৰ্ধৰ বাসিন্দা ঠিক আছে এতিয়া এই কোৱেশ্চনলৈ আহো আমাক সুধিছিল কোনডাল কাল্পনিক ৰেখাই পৃথিৱীখনক সমানে উত্তৰ আৰু দক্ষিণ গোলাৰ্ধত ভাগ কৰিছে কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ সি থকাটো বিষুৱ ৰেখা এই বিষুৱ ৰেখাডাল হৈছে এডাল কাল্পনিক ৰেখা এই ৰেখাডালে পৃথিৱীখনক সমানে উত্তৰ আৰু দক্ষিণ গোলাৰ্ধত ভাগ কৰিছে চোৱা The equator is an imaginary line drawn exactly halfway between the two poles, dividing the earth into the northern and southern hemispheres. অৰ্থাৎ বিষুৱ ৰেখাই পৃথিৱীখনক সমানে দুটা ভাগত ভাগ কৰিছে ঠিক আছে কেইটা ভাগ কৰিছে দুটা ভাগত সেই দুটা ভাগ কি হয় ইয়াৰ যেটো উত্তৰ অংশ আছে উত্তৰ ভাগৰ যেটো অংশ আছে এটো উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ ভাগৰ যেটো অংশ আছে এই দক্ষিণ ভাগৰ অংশটো দক্ষিণ গোলাৰ্ধ বোলা হয় আৰু আমি এই উত্তৰ গোলাৰ্ধৰে বাসিন্দা এতিয়া নেক্সট কোৱেশ্চনটো চাও হা কোৱেশ্চন নম্বৰ 6 কোৱেশ্চনটো কি আছিল চোৱা কোৱেশ্চনটো চোৱা What is the angular value of the equator বিষুৱ ৰেখাৰ কৌণিক মান কিমান হয় সুধিছে বিষুৱ ৰেখাৰ কৌণিক মান সুধিছে চোৱা অপচন এ 90 ডিগ্ৰী অপচন বি 0 ডিগ্ৰী অপচন সি 23 ডিগ্ৰী 30 মিনিট অপচন সি 66 ডিগ্ৰী 30 মিনিট ইয়াত চোৱা ইয়াত যে আজ ডাল আছে ঠিক আছে এটা কি বুজায় অৰ্থাৎ এই আজলৰ কথা কৈছো মই চোৱা এই ডাল যে আছে এডালে কি বুজায় এডাল হৈছে মিনিট ঠিক আছে 23 ডিগ্ৰী 30 মিনিট বুজায় আহা কৰিছো বুজি পাইছা এতিয়া আমাক কৈছে যে বিষুৱ ৰেখাৰ কৌণিক মান কিমান হয় বিষুৱ ৰেখাৰ কৌণিক মান কিমান হয় অপচন বি কাৰেক্ট আনসাৰ হ'ব 0 ডিগ্ৰী চোৱা The equator represents the 0 degree latitude line and is the longest line of latitude on earth অৰ্থাৎ বিষুৱ ৰেখা বা নিৰক্ষ ৰেখাৰ কৌণিক মান হ'ল 0 ডিগ্ৰী অৰ্থাৎ 0 অক্ষাংশ আৰু এই হৈছে আটাইতকৈ দীঘল অক্ষৰেখা এতিয়া নেক্সট কোৱেশ্চনটো চোৱা কোৱেশ্চন নম্বৰ 7 কোৱেশ্চনটো কি আছিল চোৱা Day and night are caused by which motion of the earth পৃথিৱীৰ কোনটো গতিৰ ফলত দিন আৰু ৰাতি হয় ঠিক আছে দিন ৰাতি যে হৈ থাকে হয়নে দিন ৰাতি হৈ থাকে এই কোনটো গতিৰ ফলত দিন ৰাতি হয় আমাক সুধিছে
এতিয়া চোৱা অপচন নম্বৰ এ বাৰ্ষিক গতি, বি আহ্নিক গতি, সি কক্ষীয় গতি, ডি মহাকৰ্ষণীয় গতি অৰ্থাৎ এনুৱেল মোশন, ডিউৰেনাল মোশন, অৰবিটেল মোশন আৰু গ্ৰেভিটেশনাল মোশন দিয়া আছে ঠিক আছে এতিয়া আমাক সুধিছে ইম্পৰ্টেন্ট কোৱেশ্চন হয়তো এইটো পৃথিৱীৰ কোনটো গতিৰ ফলত দিন আৰু ৰাতি হোৱা দেখিবলৈ পোৱা যায় কাৰেক্ট আনসাৰ কোনটো হ'ব কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ বিত থকাটো আহ্নিক গতি ঠিক আছে এই আহ্নিক গতিৰ ফলতে কি হয় দিন আৰু ৰাতি হয় চোৱা The rotation of the earth on its axis once every 24 hours causes day and night অৰ্থাৎ পৃথিৱীৰ আহ্নিক গতি বা আৱৰ্তন গতিৰ ফলতে দিন আৰু ৰাতি হয় পৃথিৱীৰ যিটো ফাল সূৰ্যৰ পিনে থাকে তাত দিন হয় আৰু তাৰ বিপৰীত ফালটো ৰাতি হয় অৰ্থাৎ এই যে আহ্নিক গতি আছে আহ্নিক গতিক আৱৰ্তন গতি বুলি কোৱা হয় পৰীক্ষাত কেতিয়াবা আহ্নিক গতি নাথাকি অপচনত আৱৰ্তন গতি বুলি থাকিব পাৰে ঠিক আছে এতিয়া চোৱা এই আহ্নিক গতি বা আৱৰ্তন গতিৰ ফলতে কি হয় দিন আৰু ৰাতি হয় পৃথিৱীৰ যিটো ফাল সূৰ্যটোৰ পিনে থাকে ঠিক আছে পৃথিৱীখনৰ যিটো ফাল সেই সূৰ্যটোৰ পিনে থাকে সেইটো ফালে কি হয় দিন হয় আৰু বিপৰীত ফালটোত কি হয় ৰাতি হয় সেইকাৰণে আমাৰ ইয়াত যদি কি হয় দিন হৈ থাকে আমেৰিকাত কি হয় ৰাতি হয় ইয়াৰ মেইন কাৰণ হৈছে এইটোৱে ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনটো চাওহা কোৱেশ্চন নম্বৰ 8 কোৱেশ্চনটো কি আছিল চোৱা into how many time zones is the entire earth divided অৰ্থাৎ গোটেই পৃথিৱীখনক মুঠ কেইটা সময় মণ্ডলত ভাগ কৰা হৈছে আমাক সুধিছে গোটেই পৃথিৱীখনক মুঠ কিমানটা সময় মণ্ডলত ভাগ কৰা হৈছে সুধিছে অপচন চোৱা এ 12 অপচন বি 24 অপচন সি 360 আৰু অপচন নম্বৰ ডি দিয়া আছিল 15 আমাক কি সুধিছে যে গোটেই পৃথিৱীখনক কিমানটা সময় মণ্ডলত ভাগ কৰা হৈছে হে আমাক কোৱেশ্চনটোত সুধিছে দিস কাৰেক্ট আনসাৰ কোনটো হ'ব কাৰেক্ট যেটো আনসাৰ হে হ'ব অপচন নম্বৰ বি থকাটো গোটেই পৃথিৱীখনকে 24টা সময় মণ্ডলত ভাগ কৰা হৈছে চোৱা Based on the Earth's 24-hour rotation and 360-degree movement, the Earth is divided into 24 distinct time zones. অৰ্থাৎ পৃথিৱীয়ে 24 ঘণ্টাত 360 ডিগ্ৰী কোণ সম্পূৰ্ণ কৰাৰ বাবে প্ৰতি 15 ডিগ্ৰী দ্ৰাঘিমাংশৰ অন্তৰে অন্তৰে গোটেই পৃথিৱীখনকে 24টা সময় মণ্ডলত কৰা হৈছে ভাগ কৰা হৈছে ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকে মনত ৰাখি লবা লগতে মই আগৰ ভিডিঅ'টো কৈছিলো যে তলত যে নোটস দিয়া থাকে ঠিক আছে নোটস হিচাপত যিখিনি দিয়া থাকে এইখিনি ইম্পৰ্টেন্ট হয় কাৰণ গোটেই বিলাক কোৱেশ্চন তোমালোকৰ বাবে এমসিকিউ বনাই দিয়াটো সম্ভৱ নহয় ঠিক আছে গতিকে তলৰ যিখিনি নোটস আছে সেইখিনি তোমালোকৰ বহুত ইম্পৰ্টেন্ট হয় তোমালোকে সেইখিনিও চাব লাগিব এতিয়া আমি নেক্সট কোৱেশ্চন এটা চাও হা কোৱেশ্চন নম্বৰ 9 কোৱেশ্চনটো কি আছিল চোৱা Question to is which imaginary line connects the North Pole and the South Pole passing through the center of the Earth অর্থাৎ পৃথিৱীৰ কেন্দ্ৰৰে পাৰ হৈ যোৱা আৰু দুইটা মেৰু সংযোগ কৰা যেডাল কাল্পনিক ৰেখা সেই কাল্পনিক ৰেখাডালক কি বোলে কোৱেশ্চনটো আমাক সুধিছে আৰু এবাৰ চোৱা কোৱেশ্চনটো পৃথিৱীৰ কেন্দ্ৰৰে পাৰ হৈ যোৱা আৰু দুইটা মেৰু সংযোগ কৰা ঠিক আছে দুইটা মেৰু সংযোগ কৰা যেডাল কাল্পনিক ৰেখা আছে সেই কাল্পনিক ৰেখাডালক কি বুলি কোৱা হয় অপচন চোৱা এ ইকুৱেটৰ অৰ্থাৎ বিষুৱ ৰেখা অপচন বি অৰবিট অৰ্থাৎ কক্ষপথ অপচন সি এক্সিস অৰ্থাৎ মেৰুদণ্ড আৰু অপচন নম্বৰ ডি কি দিছে চোৱা ট্ৰপিক অফ কেপ্ৰিকৰ্ন অৰ্থাৎ মকৰ ক্ৰান্তি বুলি কৈছে এতিয়া তোমালোকে কমেন্ট কৰাচোন কি হ'ব এই কোৱেশ্চনটোৰ কাৰেক্ট আনসাৰ চোৱা পৃথিৱীৰ যি কেন্দ্ৰ আছে হয়নে সেই কেন্দ্ৰৰে পাৰ হৈ যোৱা আৰু দুইটা মেৰুক সংযোগ কৰা বুলি কৈছে কোৱেশ্চনটো ভালদৰে চোৱা ঠিক আছে নৰ্থ পোল আৰু সাউথ পোল উত্তৰ মেৰু আৰু দক্ষিণ মেৰু ঠিক আছে দুইটা মেৰুকে সংযোগ কৰা যেডাল কাল্পনিক ৰেখা অৰ্থাৎ কল্পনা কৰি লোৱা যেডাল ৰেখা আছে সেই ৰেখাডালৰ নাম আমাক সুধিছে তো সেই ৰেখাডালক কি বুলি কোৱা হয় সেই ৰেখাডালক মেৰুদণ্ড বুলি কোৱা হয় চোৱা এতিয়া The imaginary line passing through the Earth center connecting the north and south poles is called its axis অৰ্থাৎ পৃথিৱীৰ দুই মেৰু সংযোগ কৰি কেন্দ্ৰৰে পাৰ হৈ যোৱা যেল কাল্পনিক ৰেখা আছে সেই কাল্পনিক ৰেখাডালক কি বুলি কোৱা হয় পৃথিৱীৰ মেৰুদণ্ড বুলি কোৱা হয় ঠিক আছে ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইটো মনত ৰাখিবা এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও কোৱেশ্চন নম্বৰ 10 কোৱেশ্চনটো চোৱা what is the approximate circumference of the earth অৰ্থাৎ পৃথিৱীৰ পৰিধি বাই কিমান কিলোমিটাৰ সুধিছে পৃথিৱীৰ পৰিধি প্ৰায় ইয়াত এটা সোৱাত মালকে যেতিয়া প্ৰায় বুলি থাকে approximately সুধিছে হয়নে গতিকে পৃথিৱীৰ পৰিধি প্ৰায় কিমান কিলোমিটাৰ এতিয়া চোৱা অপচন নম্বৰ 8 কিমান দি আছে চোৱা অপচন নম্বৰ 8 দিয়া আছিল চোৱা 12756 কিলোমিটাৰ অপচন বি 40000 কিলোমিটাৰ অপচন সি 12740 কিলোমিটাৰ 14 কিলোমিটাৰ অপচন নম্বৰ ডি 150000 কিলোমিটাৰ এতিয়া যদি হে জানা কমেন্ট কৰাচোন কোনটো অপচন কাৰেক্ট হ'ব পৃথিৱীৰ পৰিধি প্ৰায় কিমান কিলোমিটাৰ চোৱা প্ৰায় বুলি যেহেতু কৈছে গতিকে approximately হ'ব 40000 কিলোমিটাৰ অপচন নম্বৰ বি কাৰেক্ট আনসাৰ হ'ব এতিয়া চোৱা এইখিনি তোমালোকে মনত ৰাখিবা চোৱা The total distance around the circular surface of the earth known as its circumference is approximately 40000 কিলোমিটাৰ অৰ্থাৎ গোলাকাৰ পৃথিৱীখনৰ পৰিধি হৈছে প্ৰায় 40000 কিলোমিটাৰ এতিয়া চোৱা
পৰিধিৰ বিষয়ে অলপ ভালদৰে লিখি দিছো যে পৃথিৱীৰ বিষুৱীয় পৰিধি প্ৰায় 40,075 কিলোমিটাৰ ঠিক আছে বিষুৱীয় পৰিধি কিমান প্ৰায় 40,075 কিলোমিটাৰ আৰু মেৰু পৰিধি হৈছে প্ৰায় 40,008 কিলোমিটাৰ সেইভাবে সাধাৰণতে প্ৰায় 40,000 কিলোমিটাৰ বুলি ধৰা হয় কিন্তু একচুৱেল টু তোমালোক কেতিয়াবা খুজিব পাৰে পৰীক্ষাত ঠিক আছে যে প্ৰায় বুলি কোৱাহে আমি 40,000 লিখিছো বা অপচনত থকা কাৰণে আমি 40,000 টো কাৰেক্ট দিছো ঠিক আছে তে কাৰেক্ট যেটো হয় এটো মই তোমালোক ইয়াতে লিখি দিছো তোমালোকে যদি বিচৰা নোট কৰি লব পাৰা এতিয়া নেক্সট কোৱেশ্চন চোৱা What is the largest planet in our solar system? আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো হয় এতিয়া কমেন্ট কৰাচোন আমাৰ সৌৰজগতত কিমানটা গ্ৰহ আছে কমেন্ট কৰা সৌৰজগতত থকা গ্ৰহৰ সংখ্যা কিমান কমেন্ট কৰাচোন সৌৰজগতত কিমানটা গ্ৰহ আছে আমাৰ সৌৰজগতত থকা গ্ৰহৰ সংখ্যা কিমান কমেন্ট কৰা লগতে আমাক এই কোৱেশ্চন খুদিছিল যে আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো হয় ঠিক আছে যিমান কেইটা গ্ৰহ আছে এই গ্ৰহ কেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো সেয়া আমাক কোৱেশ্চন খুদিছে অপচন চোৱা এ সেটাৰ অৰ্থাৎ শনি অপচন বি আৰ অৰ্থাৎ পৃথিৱী আৰু এই পৃথিৱীতে আমি বসবাস কৰো অপচন সি চোৱা জুপিটাৰ অৰ্থাৎ বৃহস্পতি অপচন নম্বৰ ডি নেপচুন এতিয়া আমাক খুদিছে আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো গতে কাৰেক্ট আনসাৰ অপচন নম্বৰ সি টো হ'ব বৃহস্পতি হৈছে আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ এতিয়া চোৱা এখিনি চাবা চোৱা Jupiter is the largest of all 8 planets in the solar system অৰ্থাৎ বৃহস্পতি গ্ৰহটো হৈছে আমাৰ সৌৰজগতৰ 8টা গ্ৰহৰ ভিতৰত আটাইতকৈ ডাঙৰ গ্ৰহ ইয়াৰ আকাৰ ইমান বিশাল যে ইয়াৰ ভিতৰত প্ৰায় 1300 খন পৃথিৱী সোমাই যাব পাৰে আমি এই পৃথিৱী যে থাকো হয়নে গতে এই বৃহস্পতি গ্ৰহৰ আকাৰ ইমান ডাঙৰ যে চোৱা ইয়াৰ ভিতৰত প্ৰায় 1300 খন পৃথিৱী সোমাই যাব পাৰে লগতে কেতিয়াবা পৰীক্ষাত আমাক কোৱেশ্চনটো এনেদৰে সুধিব পাৰে যে সৌৰজগতৰ দ্বিতীয় সৰ্ববৃহৎ গ্ৰহ কোনটো ঠিক আছে আটাইতকৈ ডাঙৰটো নুসুধিল দ্বিতীয়টো সুধিব পাৰে দ্বিতীয়টো সুধিলে কোনটো হ'ব দ্বিতীয়টো সুধিলে হ'ব সেটাৰ অৰ্থাৎ শনি আশা কৰিছো বুজি পালা ধুনীয়াকৈ লগতে চোৱা সৌৰজগতত আগতে চোৱা 2006 চনৰ আগলৈকে কিমানটা গ্ৰহ থকা বুলি কৈছিলে 9টা গ্ৰহ থকা বুলি আছিল ঠিক আছে কিন্তু বৈজ্ঞানিকসকলে এটা গ্ৰহ অৰ্থাৎ কোনটো গ্ৰহ আছিল প্লুটো গ্ৰহটোক গ্ৰহ বুলি তেওঁলোকে 2006 চনৰ পিছত গোৱা নাছিল আৰু বহুতো পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত তেওঁলোকে গম পাইছিল যে প্লুটো গ্ৰহ নহয় ঠিক আছে সেই কাৰণে আগতে আছিল 2006 চনৰ আগত 9টা 2006 চনৰ পিছত কিমানটা গ্ৰহ 8টা গ্ৰহ বুলি ধৰা হয় আশা কৰিছো বুজি পাইছা এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও আহা কোৱেশ্চনটো আছিল চোৱা According to distance from the sun, what is the position of the earth? সূৰ্যৰ পৰা দূৰত্ব অনুসৰি পৃথিৱীৰ স্থান কিমান নম্বৰত কি সুধিছে চোৱা সূৰ্যৰ পৰা দূৰত্ব অনুসৰি পৃথিৱীৰ স্থান কিমান নম্বৰত আমাক সুধিছে চোৱা সূৰ্যৰ পৰা কি সুধিছে দূৰত্ব অনুসৰি পৃথিৱীৰ স্থান কিমান নম্বৰত আমাক সুধিছে চোৱা আমাক কোৱেশ্চনত কি সুধিছিল সূৰ্যৰ পৰা দূৰত্ব অনুসৰি পৃথিৱীৰ স্থান কিমান নম্বৰত সেয়া আমাক সুধিছিল এতিয়া চোৱা ধৰি লোৱা এটো সূৰ্য ঠিক আছে ইয়াৰ পৰা দূৰত্ব অনুসৰি আটাইতকৈ ওচৰত কি আছে আটাইতকৈ ওচৰত আছে সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো কি হয় বুধ ঠিক আছে আটাইতকৈ ওচৰত কি আছে বুধ তাৰ পিছত কি আছে শুক্ৰ তাৰ পিছত কি আছে পৃথিৱী ঠিক আছে তাৰ পিছত কি আছে পৃথিৱী অৰ্থাৎ তোমালোকে যদি চোৱা আমাক কি সুধিছিল সূৰ্যৰ পৰা দূৰত্ব অনুসৰি সুধিছিল দূৰত্ব অনুসৰি পৃথিৱীৰ স্থান কিমান নম্বৰত এক নম্বৰত কোন আছে একেবাৰে ওচৰত কোন আছে বুধ তাৰ পিছত কোন আছে শুক্ৰ তাৰ পিছত আছে পৃথিৱী অৰ্থাৎ কিমান নম্বৰ স্থানত হ'ব তৃতীয় স্থানত থাৰ্ড অপচন নম্বৰ বি টু কাৰেক্ট আনসাৰ হ'ব ঠিক আছে এতিয়া এইখিনি চোৱা In order of distance from the sun the planets are Mercury Venus and then Earth making it the third planet অৰ্থাৎ সূৰ্যৰ পৰা দূৰত্ব অনুসৰি ক্ৰমটো হ'ল বুধ শুক্ৰ আৰু তাৰ পিছত পৃথিৱী অৰ্থাৎ পৃথিৱীৰ স্থানটো কিমান নম্বৰত পৃথিৱীৰ স্থানটো হৈছে 3 নম্বৰত ঠিক আছে এটো মনত ৰাখিবা এতিয়া নেক্সট কোৱেশ্চনটো চাও আহা চোৱা আমাৰ কোৱেশ্চন কি সুধিছে যে how many planets are there in our solar system আমাৰ সৌৰজগতত মুঠ কেইটা গ্ৰহ আছে কমেন্ট কৰাচোন আমাৰ সৌৰজগতত থকা মুঠ গ্ৰহৰ সংখ্যা কিমান হয় বা লগতে এইটো কমেন্ট সেকশনত জনোৱা যে নীলা গ্ৰহ বুলি কোনটো গ্ৰহ কোৱা হয় পৰীক্ষা প্ৰিভিয়াস ইয়াৰত আহিছিল এই কোৱেশ্চনটো যে নীলা গ্ৰহ বুলি ব্লু প্লেনেট বুলি কোনটো গ্ৰহ কোৱা হয় ঠিক আছে লগতে এইটো জানো আমাৰ সৌৰজগতত থকা মুঠ গ্ৰহ কিমানটা অলপ আগত তোমালোক মই কৈয়ে দিলো বা তোমালোকে জানাই হয়নে প্ৰায় 95% তোমালোকে জানাই আনসাৰটো তথাপিও সুধিছো কমেন্ট কৰাচোন কাৰেক্ট আনসাৰ কি হ'ব আমাৰ সৌৰজগতৰ মুঠ কিমানটা গ্ৰহ আছে 7টা 9টা 8টা নে 6টা কিমানটা গ্ৰহ আছে আমাৰ সৌৰজগতত কমেন্ট কৰা আমাৰ সৌৰজগতত থকা গ্ৰহৰ সংখ্যা কিমান চোৱা আমাৰ সৌৰজগতত থকা গ্ৰহৰ সংখ্যা হৈছে বৰ্তমান কিমানটা আছে 8টা গ্ৰহ আছে ঠিক আছে গতিকে অপচন নম্বৰ সি টু কাৰেক্ট আনসাৰ হ'ব
মই তোমাক অলপ আগতেই কলো চোৱা there are a total of 8 planets in our solar system that revolve around the sun অৰ্থাৎ আমাৰ সৌৰজগতত সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা মুঠ 8টা গ্ৰহ আছে এতিয়া চোৱা আমাৰ সৌৰজগতত বৰ্তমান মুঠ 8টা গ্ৰহ আছে গতিকে বিকল্প সি অৰ্থাৎ যেটো অপচন নম্বৰ সি আছে এটো কাৰেক্ট আনসাৰ হ'ব ঠিক আছে চোৱা আৰু সেই গ্ৰহকেইটাৰ নাম কি মনত ৰাখিবা বুধ শুক্ৰ পৃথিৱী মংগল বৃহস্পতি শনি ইউৰেনাছ আৰু নেপচুন এতিয়া লগতে মনত ৰাখিবা চোৱা যে 2006 চনৰ আগলৈকে প্লুটো যেটো গ্ৰহ আছিল হেতুকো প্লুটোকো কি বোলা হৈছিল গ্ৰহ বুলি ধৰা হৈছিল অৰ্থাৎ টোটাল 9টা গ্ৰহ থকা বুলি ধৰা হৈছিল ঠিক আছে কিন্তু আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংস্থা অৰ্থাৎ IAU প্লুটোক 52 গ্ৰহ বুলি শ্ৰেণীভুক্ত কৰাৰ পিছত বৰ্তমান গ্ৰহৰ সংখ্যা কিমানটা হ'ল 8টা অৰ্থাৎ যদি আমাক এতিয়া পৰীক্ষাত কোৱেশ্চনটো খুদে যে বৰ্তমান গ্ৰহৰ সংখ্যা কিমান হয় তেতিয়া হলে আমি কেইটা লিখিব লাগিব 8টা আমি লিখিব লাগিব আৰু ইয়াত যে মই এই নামকেইটা লিখি দিছো দূৰত্ব অনুসাৰে নামকেইটা লিখি দিছো আটাইতকৈ ওচৰত আছে সূৰ্যৰ বুধ তাৰপিছত শুক্ৰ তাৰপিছত পৃথিৱী মংগল বৃহস্পতি শনি ঠিক আছে তাৰপিছত ইউৰেনাছ তাৰপিছত নেপচুন ঠিক আছে দূৰত্ব অনুসাৰে ইয়াত নামকেইটা লিখি থোৱা হৈছে কেতিয়াবা যদি আমাক খুদে যে সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে বৃহস্পতি কিমান নম্বৰ স্থানত আছে হয়নে পৃথিৱীৰ কথা নুসুধি বৃহস্পতি সুধিব পাৰে বৃহস্পতি সুধিলে কিমান নম্বৰ স্থানত হ'ব চোৱা 1 2 3 4 5 ঠিক আছে বৃহস্পতি সুধিলে 5 নম্বৰ স্থানত হ'ব এতিয়া লগতে এনেকে এটা কোৱেশ্চন বনাই দিব পাৰে এটো চাবা যে প্লুটো কিয় গ্ৰহ বুলি ধৰা নহয় বা এনেকে এটা কোৱেশ্চন অলপমান বনাই দিব পাৰে যেহেতু কোৱেশ্চন প্যাটাৰ্ন বিলাক এতিয়া অলপমান চেঞ্জ হৈছে তোমালৈ গুটেইখিনি ভালদৰে চাই যাব লাগিব নেক্সট what is the top most point of the earth's axis called অৰ্থাৎ পৃথিৱীৰ মেৰুদণ্ডৰ একেবাৰে ওপৰৰ পিনে থকা শীৰ্ষ বিন্দুটো কি বোলা হয় পৃথিৱীৰ যে মেৰুদণ্ড আছে মেৰুদণ্ডৰ একেবাৰে ওপৰৰ পিনে থকা ঠিক আছে যেটো শীৰ্ষ বিন্দু সেই শীৰ্ষ বিন্দুটো কি বুলি কোৱা হয় খুদিছে অপচন এ সাউথ পোল অৰ্থাৎ দক্ষিণ মেৰু অপচন বি ইকুৱেডৰ বিষুৱ ৰেখা অপচন সি নৰ্থ পোল উত্তৰ মেৰু অপচন নম্বৰ ডি ট্ৰপিক অফ ক্যান্সাৰ অৰ্থাৎ কৰ্কট ক্ৰান্তি আমাক কৈছিল যে পৃথিৱীৰ মিডল মেৰুদণ্ড আছে যে মেৰুদণ্ডৰ কি হয় কাল্পনিক হয় সেই মেৰুদণ্ডৰ একেবাৰে ওপৰৰ পিনে যেটো বিন্দু আছে শীৰ্ষ বিন্দু হেতু কি বোলা হয় আমাক খুদিছে সো কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ সি থকাটো ওপৰৰ মানে যেটো কাল্পনিক জাল ৰেখা আছে মেৰুদণ্ডৰ জাল আছে ইয়াৰ ওপৰৰ পিনে থকা যেটো শীৰ্ষ বিন্দু আছে এটো কি বুলি কোৱা হয় উত্তৰ মেৰু বুলি কোৱা হয় So, the top point of the imaginary axis of the Earth is called the North Pole or Arctic. অৰ্থাৎ পৃথিৱীৰ কাল্পনিক মেৰুদণ্ডডালৰ একেবাৰে ওপৰৰ পিনে থকা শীৰ্ষ বিন্দুটো কি বুলি কোৱা হয় উত্তৰ মেৰু বা সুমেৰু বুলি কোৱা হয় এতিয়া চোৱা পৰীক্ষাৰ উত্তৰ মেৰু নাথাকি সুমেৰু থাকিব পাৰে ঠিক আছে হেতু মনত ৰাখিবা লগতে তোমালকে এইটো মনত ৰাখি থবা যে চোৱা নৰ্থ পোল অৰ উত্তৰ মেৰু সুমেৰু বুলি কোৱা হয় ঠিক আছে আৰু যদি সাউথ পোলৰ কথা কলে ঠিক আছে সাউথ পোলৰ কথা যদি কলে এটো কুমেৰু হ'ব কুমেৰু মই এটো কিহৰ কাৰণে লিখি দিছো কাৰণ পৰীক্ষাত তোমালোকক উত্তৰ মেৰু বুলি নিদিবও পাৰে উত্তৰ মেৰু নিদি তোমালোকক দিব পাৰে সুমেৰু বুলি তেতিয়া তোমালোকে বুজি পাব লাগিব যে নৰ্থ পোলৰ কথা কৈছে অৰ্থাৎ উত্তৰ মেৰুৰ কথা কৈছে ঠিক একেদৰে সাউথ পোলক কুমেৰু বুলিও দিব পাৰে ঠিক আছে গতে সেইখিনি তোমালোকে মনত ৰাখিব লাগিব এতিয়া নেক্সট কোৱেশ্চন টু চাওহা কোৱেশ্চন নম্বৰ 15 কোৱেশ্চন টু কি আছিল সোৱা what is the angular value of the north pole উত্তৰ মেৰুৰ কৌণিক মান কিমান হয় খুদিছে উত্তৰ মেৰুৰ কৌণিক মান অপচন এ সোৱা 0 ডিগ্ৰী অপচন বি 90 ডিগ্ৰী নৰ্থ অপচন সি 90 ডিগ্ৰী সাউথ অপচন নম্বৰ ডি 23 ডিগ্ৰী 30 মিনিট নৰ্থ এটা কোনটো অপচন কাৰেক্ট হ'ব অপচন বিলাক সোৱা আৰু তোমালকে আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা উত্তৰ মেৰুৰ কৌণিক মান কিমান হয় What is the angular value of North Pole? এটা সজেটো উত্তৰ মেৰু বুলি কৈছে ইয়াৰ কৌণিক মান কিমান হ'ব ইয়াৰ কৌণিক মান হ'ব 90 ডিগ্ৰী নৰ্থ হ'ব ঠিক আছে 90 ডিগ্ৰী উত্তৰ হ'ব ঠিক আছে এতিয়া নেক্সট হোৱা কোৱেশ্চন নম্বৰ 16 কোৱেশ্চন টু কি আছিল সোৱা What is the angular value of the Tropic of Capricorn? মকৰ ক্ৰান্তি অক্ষৰেখাৰ কৌণিক মানটো কিমান হয় খুদিছে মকৰ ক্ৰান্তি অক্ষৰেখাৰ কৌণিক মান খুদিছে আমাৰ কৌণিক মানটো কোৱাচোন মকৰ ক্ৰান্তি অক্ষৰেখাৰ কৌণিক মান কিমান হ'ব অপচন বিলাক সোৱা অপচন এ আছিল 23 ডিগ্ৰী 30 মিনিট নৰ্থ অপচন নম্বৰ বি সোৱা অপচন নম্বৰ বি কি দিয়া আছে 66 ডিগ্ৰী 30 মিনিট সাউথ অপচন নম্বৰ সি আছিল 23 ডিগ্ৰী 30 মিনিট সাউথ অপচন নম্বৰ ডি আছিল 0 ডিগ্ৰী সোৱা কাৰেক্ট যেটো আনসাৰ হেয়া অপচন নম্বৰ সি থকাটো ঠিক আছে অপচন সি এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ হ'ব আৰু ইয়াত মই এখিনি লিখি দিছো তোমালকে এখিনি তোমালকে যদি বিচৰা ইম্পৰ্টেন্ট বুলি ভাবা তোমালকে লিখি লবা ঠিক আছে এতিয়া নেক্সট কোৱেশ্চন টু সাম কোৱেশ্চন নম্বৰ 17 কোৱেশ্চন টু কি আছিল সোৱা
চেঞ্জ অফ সিজনস মান্থ এণ্ড ইয়াৰ্ছ অন আৰ্থ ইজ ৰিজাল্ট অফ হুইচ মোশ্যন অৰ্থাৎ পৃথিৱীৰ ঋতু মাহ আৰু বছৰৰ পৰিৱৰ্তন কোনটো গতিৰ ফলত হয় পৃথিৱীত ঋতু মাহ আৰু বছৰৰ পৰিৱৰ্তন কোনটো গতিৰ ফলত হয় ঠিক আছে ঋতু যে পৰিৱৰ্তন হৈ থাকে ঋতু কেইটা আছিলে ঋতু কিমানটা আছিলে 6টা আছিলে না গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত আৰু বসন্ত আৰু এই ঋতু যে পৰিৱৰ্তন হৈ থাকে মাহ লগতে বছৰৰ যে পৰিৱৰ্তন হয় এই পৰিৱৰ্তন কোনটো গতিৰ ফলত হয় হে আমাক সুধিছে বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় অপচন চোৱা এ আহ্নিক গতি বি বাৰ্ষিক গতি সি মহাকৰ্ষণ গতি ডি আছিলে বতাহৰ গতি গতিকে ইয়াৰ আনসাৰটো তোমালোকে কি হ'ব কমেন্ট সেকশনত আমাক কমেন্ট কৰি জনোৱা কি হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ অপচন বিলাক চোৱা ধুনিয়াকৈ আৰু কমেন্ট কৰা কমেন্ট কৰাচোন কোনটো অপচন কাৰেক্ট হ'ব পৃথিৱীৰ ঋতু মাহ আৰু বছৰৰ পৰিৱৰ্তন কোনটো গতিৰ ফলত হয় ইয়াৰে যেটো সম্পূৰ্ণ ভিডিও আছে সম্পূৰ্ণ ভিডিও তোমালোকে আমাৰ পিডিএফৰ সৈতে আমাৰ এপত পাবা ঠিক আছে যদি তোমালোকে এপটো ডাউনলোড কৰা নাই এতিয়া ডাউনলোড কৰি লব পাৰিবা অনলি 199 ত গুটেইখিনি তাত তোমালোকে পাই যাবা লগতে তোমালোকে যদি এপত মানে ডাউনলোড কৰিব নিবিচৰা বা ক্লাছ কৰিব নিবিচৰা তেতিয়া হলে তোমালোকৰ বাবে ফ্ৰী গ্ৰুপো আছে এতিয়াই ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি আমাৰ ফ্ৰী গ্ৰুপত জয়েন কৰি লোৱা অথবা তোমালোকে কমেন্ট কৰা ফ্ৰী গ্ৰুপ লিখি আমি তোমাৰ লিংকটো দি দিম তাত ক্লিক কৰি তোমালোকে আমাৰ ফ্ৰী গ্ৰুপত জয়েন কৰি লব পাৰিবা তাতো বহুত নোটস পিডিএফ তোমালোকৰ বাবে ফ্ৰীত দি থোৱা থাকিব লগতে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা আন কোনটো টপিকৰ ওপৰত ভিডিও লাগে আমাক জনাবলৈ নাপাহৰিবা আমি চেষ্টা কৰিম সেই টপিকটোৰ ওপৰত আৰু ভিডিও বনাবলৈ ঠিক আছে